behind my soul. Good morning and welcome back to my channel. আজি ডাইৰেক্ট ব্লগ কৰিছোঁ জোৰ পৰা ৰাতিপুৱা একচুৱেলি ঘৰৰ পৰা ব্লগিং কৰা নহয় কাৰণ একদম ৰাতিপুৱা মানে বহুত বেছি মানে লৰি জল্দি হয় চ' সেইটো কাৰণে আৰু এইফালে গুণু আহিছে গুণু পাপাৰ লগত আৰু এইফালে আমি গৈ আছোঁ এতিয়া কিন্তু ইয়াতে একচুৱেলি সৰু থাকোঁতে একচুৱেলি সঁচা কথা শুনিবা দেই আমাৰ জুচো বেছি ভাল লাগিছিলে সৰু থাকোঁতে এনিমেলছবোৰ দেখা পাইছিলোঁ যে ডাঙৰ হ'লেও ভাল লগা হৈ থাকিলে এনিমেলছবোৰ এনেকৈ আবদ্ধ কৰি থোৱাটো নট গুড কিন্তু এতিয়া গুণৰ কাৰণে আহিবলগীয়া হৈছে বাৰু আদাৰৱাইজটো নাহিলোৱে হয় চলিছে ইয়াতে আহি আমি এটা ভাল ফেচিলিটি পালোঁ মানে টুকটুকৰ নিচিনা হও গাড়ীখন দেখিছেনে 50 টকা পাৰ পাৰ্চন হয় আৰু গোটেই জুখন এই গাড়ীখনত উঠিয়ে ঘূৰিব পাৰি মানে বাচ্চা বা বুঢ়া মানুহ আহিলে বহুত বেছি সুবিধা চিষ্টেম হৈছে বহুত বেছি ভাল হ'লে ইয়াত খোজকাঢ়ি মানুহৰ হালত খাৰাপ হৈ যায় তাৰপৰা কালি কামাখ্যা মন্দিৰত বহুত খোজ কঢ়া হ'ল ভাল লাগিছে ন দেখি আৰাম হাই মাংকি চ' আমি এতিয়া যাম নিচিৰ বহুত বছৰে হৈ লগ পোৱা নাই আজিৰ পৰা এক্সাইটমেণ্টত আছে তেখেত আছে জুতে সেয়া মই দেখুৱাইছোঁ কিয় নিচিক দৌৰি যাব কৈছোঁ হাবত মাৰি ধৰিবলৈ কৈছোঁ জলহস্তীটো যোৱা আগবাঢ়ি আহিব পাৰে ঘৰৰ মানুহ আহিছে বুলি মানুহজনক লগ পালো ভাল লাগিলে ফৰ্চ কৰিছে নিজে গম পালে চা এটা কি হয় হিপোপটেমাছ হয় বাবু হিপোপটেমাছ এইটো কি আছিল হিপোপটেমাছ ন একটা ভেতরে আছে বড় ও কই যায় ও না তাই হেৰি যে ঘৰটো চাবা গুহাটো তাত থকা ঘৰটো পুৰা চাহ পৰি আছে পুৰা খাইছে ঘাঁহ খাইছে পেটৰ বেয়া মানে কি হয় এইটো কি হয় বিয়া হয় নাই অঁ এইফালে চাওঁগৈ আজি গৰম একচুৱেলি বহুত বেছি যদিও আপোনালোকে টুকটুকত উঠি আহে কিন্তু আপুনি এনিমেলছবোৰ চাবলৈ হ'লে আপোনালোকে টুকটুকৰ পৰা নামি ওপৰলৈ উঠি যাবই লাগিব খোজকাঢ়িবই লাগিব অলপ আজি গৰমৰ কাৰণে মানে ইমানেই বেছি মানে আমাৰ কষ্ট পাইছিলোঁ সেইটো কাৰণে ৰেষ্ট লৈ পিনে আমি আহি আছোঁ আৰু কোনো দেখুৱাইছোঁ বস্তুবোৰ চ' ইমান বেছি গৰম পৰিছে আমাৰ চবৰে একদম অৱস্থাটো বেয়া একচুৱেলি এইবোৰ জুচো চাবৰ কাৰণে অলপ ঠাণ্ডা দিনতহে ভাল চ' এতিয়া আমি ৰখি আছোঁ ষ্টেচনত কাৰণ অলপ দূৰৰ গেপিঙত মানে ষ্টেচন আছে যোনখন মানে টুকটুক নিচিনা যাতে আমি উঠি আহিছিলোঁ সেইখনত উঠিবৰ কাৰণে আৰু খোজকাঢ়িব পৰা আমাৰ কেপাচিটিটো একেবাৰে নাই সেই গুণৰ কাপোৰ খোজকাঢ়িব পৰা কেপাচিটি নাই এতিয়া আমি স্নেকৰ সেইটো চাম আৰু তাৰপিছত আমি এবাৰ গুচি যাম আৰু নোৱাৰি কৰি আছোঁ ভৰিকেইটা চোৱা কিমান ডাঙৰ কপৰা চাই দিয়া এবাৰ আহি দিয়া এবাৰ অঁ যা ওচৰতে এখন কিবা এটা খাই লওঁ নায়ন চালা জান অ'কে এইটো খাবলৈ ভাল হয় নাই চকলেট হয় চকলেট জুচ হয় খাবলৈ বহুত বেয়া দূৰ পৰা ওলাই দুখন ৰেষ্টুৰেণ্ট পায় বকোৱা দাম বহুত বেছি
ভাল গুনো ভাল নাই জোৰ পৰা ওলাই আহিলোঁ চেণ্ট্ৰেল মললৈ চেণ্ট্ৰেল মলখন জোৰ একেবাৰে কাষতে আছে আৰু ইয়াৰ পৰা জিন্স দুটামান ল'ম বুলি আহিলোঁ চানুৱে এটা গিফ্ট দিয়াৰ কথা আছে বাৰু আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিবচোন কি লওঁ সকলোবোৰ মই শ্বেয়াৰ কৰিম আপোনালোকৰ লগত ইয়াৰে যোনটো চেঞ্জিং ৰুম ইমান বেছি ধুনীয়া হয় নহয় কিন্তু এচি নাই তলত কাউচ আছে আৰু এইফালে আছে খান ব্ৰা নাপালোঁ দেই চবৰে চাইজবোৰ ইমানেই ঘটিয়া আৰু ব্ৰাৰ চাইজ বেয়া হ'লে ড্ৰেছ পিন্ধিলে বেয়া লাগে এইটো পাৰফেক্ট চাইজ জাম কৰি দিব লাগিব এনেকৈ জাম শ্বপিং টপিং হৈ গ'ল ডাইৰেক্ট আমি এতিয়া ঘৰলৈ এতিয়া উবেৰ আহি আছে চ' এতিয়া আৰু ভিডিঅ' নকৰোঁ একদম ঘৰলৈ গৈ পিনে ভিডিঅ' কৰিম চ' নহয় এতিয়া আৰু ভিডিঅ' নকৰোঁ একদম সন্ধিয়া লগ পাম চ' ভিডিঅ'টো শেষ কৰালৈকে চাই থাকিব আৰু সন্ধিয়া যাম আজি ষ্টাৰবাকছ কি হ'ল জানেনে জোৰ পৰা গৈ নিচি আৰু মই গুচি গ'লোঁ ফেঞ্চি বজাৰ সেইটো ভিডিঅ' মই বেলেগ এদিন আপলোড কৰিম 2000 years later হেল্ল' গুড ইভিনিং এভৰিৱান চ' আমাৰ প্লেনটো হৈ গ'ল অকণমান চেঞ্জ একচুৱেলি আমি আজি চবে ষ্টাৰবাকছ যোৱা প্লেন কৰিছিলোঁ কিন্তু আমাক লঞ্চিহঁতৰ ঘৰৰ ডিনাৰৰ কাৰণে ইনভাইট কৰিলে কাৰণে ষ্টাৰবাকছটো কেঞ্চেল কৰিলোঁ এতিয়া আমি চবে ওলাইছোঁ লঞ্চিহঁতৰ ঘৰত চ' একেবাৰে তাহাঁতৰ ঘৰত গৈ পিনে লগ পাম চ' ভিডিঅ'টো একেলগে চাই থাকিব আৰু আমি আহি পাই গ'লোহি লঞ্চিহঁতৰ ঘৰ লঞ্চিহঁতৰ মাকৰ ঘৰ একচুৱেলি আৰু তাহাঁতি থাকে কমাৰ্চৰ ওচৰতে কমাৰ্চ একদম কমাৰ্চ পইণ্টতে থাকে আৰু ওপৰৰ টেৰেছত আমি গ'লোঁ চাওকচোন ইমান ভাল লাগিছে গোটেই চিটিখন সেইটো কাৰণে মোক গুৱাহাটী ভাল লাগে বহুত বেছি ইয়াতে মানে এক্টিভ হয় লাইফটো আৰু ইয়াতে গুণুক মেগী খুৱাব লাগে লঞ্চিয়ে মানে গুণুৱে লঞ্চিক পাই মানে মোৰ পৰা একদম আঁতৰিয়ে গ'ল আৰু লঞ্চিয়ে মেগী খোৱালেহে সি মেগী খাব মানে তেনে চবৰে লঞ্চিহঁতৰ ঘৰত গৈ পিনে বহুত বেছি ভাল লাগিল আণ্টি আংকল জুনচি বহুত বেছি চুইট হয় আৰু সৰু পৰা সকলোৱে চিনি পায়ে Bye. Bye.